হ্যালো দোস্ত, আজিৰ এই ভিডিঅ'টিত আমি 10টা বনৰীয়া জন্তুৰ ইংৰাজী নাম জানিম। প্ৰথমতে হ'ল বাঘ। বাঘৰ ইংৰাজী হ'ল টাইগাৰ। TIGER টাইগাৰ। দ্বিতীয়তে আছে জিৰাফ। জিৰাফৰ স্পেলিং চাবা GIRAFFE জিৰাফ। ইয়াৰ পিছত গৰিলা। গৰিলাৰ স্পেলিং হ'ল GORILLA গৰিলা। ঘৰিয়াল, ইয়াক ইংৰাজীত ক্ৰক'ডাইল বুলি কোৱা হয়। CROCODILE নেউল। নেউলৰ ইংৰাজী মংগুজ। MONGOOSE মংগুজ। ইয়াৰ পিছত জিব্ৰা। ইয়াৰ স্পেলিং ZEBRA জেব্ৰা। ইয়াৰ পিছত হৰিণ। হৰিণক ইংৰাজীত ডিয়েৰ বুলি কোৱা হয়। DEER ডিয়েৰ। ইয়াৰ পিছত হাতী। এলিফেণ্ট। ELEPHANT এলিফেণ্ট। ভালুক। ভালুকৰ ইংৰাজী হ'ল বিয়েৰ। BEAR বিয়েৰ। ইয়াৰ পিছতে আছে বান্দৰ। মাংকি। MONKEY মাংকি। আজি ইমানেই আছিল। ধন্যবাদ।